নমস্কাৰ বন্ধুসকল, মই নয়নজ্যোতি মোৰ পোহৰ ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই খুবেই ভাল পাব বুলি। বলকচোন নহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। ৰ'ব আৰম্ভ কৰাৰ আগতে বন্ধুৰ সৈতে আমাৰ দুখনৰ ফটো দেখাই লৈছোঁ। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। বলক। এই ঠাইডোখৰ সকলো চিনাকি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব।
আছোঁ একদম পাহাৰখন ঘূৰি গৈ আছোঁ মানে ওপৰত ৰাস্তাবোৰটো এতিয়া বহুত ভাল দেখিছোঁ কিন্তু ওপৰত কেনেকুৱা হয়গৈ নাজানো বৰ্তমানটো ভালে লাগিছে গৈ ৰাস্তাবোৰো ভাল দেখা যাব কি হয় ওপৰত মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই কি মজা লাগিছে নহয় ইমান ভাল লাগিছে বগা বগা দেখি পাইছোঁ একদম মানে বৰফ এতিয়া পৰি আছে ববা চ' আপোনালোকে যদি আহিব পাছে বিচাৰে নহয় কেতিয়া আহিব জানুৱাৰী মাহত আহিব আপোনালোকে আমি জানুৱাৰী মাহতে আহিছোঁ চ' আপোনালোকে জানুৱাৰী মাহত আহিব কিমান মজা লাগে তেতিয়া বৰফ পৰি থাকে চ' চাই থাকক ভিডিঅ'টো বহুত ভাল লাগে চাৰিওফালে বৰফে বৰফ চাওকচোন এনেকুৱা এটা জেগাত কা আহিবলৈ মন নাযায় বাৰু চ' আপোনালোকে আহিব এই জেগাটোত বহুত ভাল লাগিছে পাবগৈ আৰু বেছি টাইম নাই আৰু এতিয়া বহুত গৈ আছোঁ আমি চ' চাই থাকক ভিডিঅ'টো বহুত ভাল লাগিছে মানে দেখিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে চ' বৰফে বৰফ ইমানে বৰফ পৰি আছে মানে কি মজা লাগিছে শুনিলে সিহঁতে একদম গাড়ীৰ ভিতৰতে ফটো মাৰিবলৈ ৰেডিয়ে হৈ আছে মই যেতিয়া তলৰ পৰা ওপৰত আহিছিলোঁ ন তেতিয়া তলত তেনেকুৱা লাগিছিলে যেন একোৱেই নাই এতিয়া আহি ইমানে ভাল লাগিছে মানে দেখি বহুত ভাল লাগিছে মানে তলত একদম মনে আহি আছোঁ যেতিয়া বগাকৈ দেখি পালোঁ ন বৰফখিনি তেতিয়াহে মনটো ভাল লাগিছে সঁচাকৈ এতিয়াহে বেছি প্ৰথমত মজা ভাল লাগিছে আমি আগৰ ভাল লাগিছে তেতিয়া মজা উঠিলে মজা লাগিছে এইফালে Wow!
ফাইনেলি আমি পালোহি এতিয়া গাড়ীখন ইয়াত থ'ম তাৰপিছত অলপ আগত যাম চ' গাড়ীখন ইয়াতে থৈ আমি আগলৈ যাম চ' চাই থাকক আগত আমি কি কৰোঁ চক পালোহি আমি মায়দিয়া চ' কিমান ধুনীয়া লাগে চাওকচোন পৰিৱেশটো কি মজা লাগিছে দেই ঠাণ্ডা দেই ইমান ঠাণ্ডা এতিয়া বলক অলপ আগলৈ যাওঁ আগত চাওঁ কেনেকুৱা চ' চাই থাকক ভিডিঅ'টো धीरे चलना है मुश्किल तो जल्दी ही सही आँखों के किनारों में बहाने ही सही हम चले बहारों में गुनगुनाती राहों में धड़कने भी तेज है अब क्या करें वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें আজিলৈ ইমানেই বন্ধুসকল বাই বাই